हेलो गाइज अस्सलामु आलाइकुम কি খবৰ আশা কৰি সবাই ভালে আছে ময়ো ভালে আছোঁ আজি মই আৰু মোৰ মামু দুজনে একেলগে গৈ আছোঁ বজাৰ মানে মেইন বজাৰত টাউনত দিনত সময় নহয় মামুৰ কামত ব্যস্ত থাকে ময়ো ব্যস্ত থাকোঁ স্কুল বন্ধ তথাপিও দিনত কিবা এটা কাম কৰিয়ে থাকোঁ আজি নামাজ পঢ়ি ৰাতি ওলাইছোঁ দুজনে কিছু বজাৰ কৰিম আৰু অলপ ফুৰি আহিম বজাৰৰ গোটেইখিনি ৰাস্তাত বজাৰত কি আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো একেলগে চাব এয়া হ'ল মিছন ৰোড মামু স্কুটি চলাই আছে মই পিছফালে বহি আছোঁ মোটামুটি এতিয়া ৰাতি 9টা বাজে সব দোকান বন্ধই আমি বজাৰত গৈ দোকান খোলা পাবনে নাই নাজানো মেইন আমাৰ বজাৰৰ মেইন কাম হ'ল চিপ্তাৰ দোকানত চাহ খোৱা বহুত দিন হ'ল আমি ভাবি আছোঁ দুজনে চিপ্তাৰ দোকানত যাম কিন্তু এতিয়া চাহ ফেক্টৰী বন্ধ পাম চাগে সেইকাৰণে মামু স্পীড গৈ আছে যাতে আমি সোনকালে গৈ পাওঁ এয়া মিছন ৰোড পাৰ কৰি আহিলোঁ ৰাস্তাত দোকানপাট মোটামুটিভাৱে বন্ধ কিন্তু গাড়ী এতিয়ালৈকে বন্ধ হোৱা নাই গাড়ীৰ ভিৰ আছে যদি চিপ্তাৰ দোকান যদি খোলা নাপাওঁ আমি বেলেগ চাহ দোকানত যাম কোনফালে যাম মামু এই 5 মন নহয় এই জুকুমীয়া ঘাটৰ ফালে যে আছে পঞ্চঘাট নে কিবা কয় পঞ্চঘাটৰ ফালে টাৰ্ণিঙত এটা চাহ দোকান বহে বহুত ভাল চাহ বনায় চালু চাহ তাত যাম তেঁতুলতলা বুলি কয় তাত যাম যদি তাত নাপাওঁ ঘৰত আহি চাহ বনাই খাম চিনি চাহপাত লৈ আহিম চাহ বনাই খাম তাৰমানে মোৰ কথা আজি মামুৰ চাহ খাবই লাগিব এয়া হ'ল বৰদৈতল টাৰ্ণিং ৰেল ষ্টেচনৰ টাৰ্ণিং ইয়াতে মাজে মাজে MBI বহে আজি নাই ৰাতি বেছি হৈ গৈছে সেইকাৰণে আজি MBI নাই এইফালে ৰেল লাইন এইফালে গ'লে ৰেল ষ্টেচন এয়া হ'ল ডলফিন ৰেষ্টুৰেণ্ট এয়া হ'ল বৌবাজাৰ পালোঁ আমি এতিয়া গাড়ীৰ ভিৰ কি বাপৰে এয়া হ'ল বৌবাজাৰ এইটো নতুন দোকান এইটোৱে চাহ দোকানে হয় নতুন দিছে বলক ভিডিঅ' জাগাই নাই বোলে এয়া হ'ল বৌবাজাৰ টাৰ্ণিং ইয়াতে পইণ্ট পুলিচ থাকে মাজে মাজে MBI বহে কিন্তু আজি নাই বৌবাজাৰৰ মাৰ্কেট এয়া হ'ল আমৰ দোকান ইয়াতে মুৰ্গীৰ দোকান বহে এইটো হ'ল মুৰ্গীৰ দোকান এইটো শাক পাচলিৰ দোকান এইটো এটা নতুন পেট্ৰল পাম্প বনাই আছে এতিয়া আৰম্ভ হোৱা নাই আৰম্ভ হ'ব চাগে 2-3 মাহৰ ভিতৰত এয়া হ'ল ৰেল ষ্টেচন মামু ইমান স্পীড যাব নালাগে আমি এতিয়া ক'ত আছোঁ মামু জেগাৰ নাম কি বিদ্যাপাৰা এইটো হ'ল বিদ্যাপাৰা মিৰাজুল হোটেলৰ পোৱা নাই পাম যোৱাৰ সময়ত যদি নাপাওঁ আমি বজাৰ তেনেহ'লে মিৰাজুল হোটেলত খাই যাম হে নেকি অঁ বিদ্যাপাৰা পালোঁ আমি এতিয়া এয়া হ'ল ডাবৰি গলি এইটো গলিৰ নাম ডাবৰি গলি ইয়াতে আমাৰ এটা ছাৰ আছিলে ভাড়া মই 2 দিন গৈছিলোঁ ছাৰৰ তাত প্ৰথমে ছাৰে যেতিয়া মোক কৈছিলে যে ডাবৰিৰ গলিত আহিব লাগে মই ডাবৰি গলি চিনা নাই ছাৰে মোক কৈছিলে যে আপুনি ধুবুৰীত থাকে মই গুৱাহাটীৰ পৰা আহি ইয়াতে ডাবৰি গলি খুজি বিচাৰি উলিয়াইছোঁ কিন্তু আপুনি ধুবুৰীত থাকিও ডাবৰি গলি চিনি নাপায় কাৰণ কি মই ক'লোঁ ডাবৰি গলি মই আজি প্ৰথম নাম শুনিলোঁ এয়া হ'ল বিদ্যাপাৰা টাৰ্ণিং এইফালে গ'লে নিউ মাৰ্কেট কি যাওঁ আমি মামু চিধা ৰাস্তা দিয়ে তাৰমানে নিউ মাৰ্কেট হৈ এইফালে চিপ্তাৰ দোকানত যাম আমি এইটো হ'ল মেইন বিদ্যাপাৰা ন মামু এয়া হ'ল মেইন বিদ্যাপাৰা আজি গাড়ী যেন বেছি লাগি আছে ন মামু এয়া হ'ল নিউ মাৰ্কেট টাৰ্ণিং ইয়াতে হায়দৰাবাদী বিৰিয়ানী পোৱা যায় কোনোবাই যদি খাই খাব বিচাৰে তেনেহ'লে আহিব পাৰে ইয়াতে তাৰমানে আমি পৰশগছৰ আগফালেদি গুচি যাম ন ছাগলাটি যাম প্ৰথমে ছাগলাটিৰ পৰা পৰশগছ নহয় ছাগলাটিৰ পৰা আহে চিপ্তাৰ দোকান এয়া হ'ল ছাগলাটি টাৰ্ণিং We are turning. Oh,
পৰৰ অলৰেডি বন্ধ কৰিলে চিফ্টাৰ দোকানো বন্ধ চাগে এতিয়া হ'ল ছাগলাৰী চব কাপোৰৰ দোকান বন্ধ কৰি দিলে আছে কিছুমান খোলা কিছুমানে বন্ধ কৰি আছে বন্ধ কৰি আছে তেওঁলোকে ইয়াতে কাপোৰ কিনিবলৈ আহিলে যদি কাপোৰ ছাগলাৰীৰ পৰা কাপোৰ কিনে যদি কোনোবা কাপোৰ এটা 2000 টকা বিচাৰে আপুনি যদি 300ৰ পৰা আৰম্ভ কৰে দামাদামি তেতিয়াহে আপুনি কিনি ইয়াৰ পৰা জিকি যাব পাৰিব নহ'লে নতুন মানুহ আহিলে তেওঁলোকে একদম মানে এনেকৈ দাম বিচাৰে 500 টকাৰ বস্তু 2500 টকা বিচাৰে আমি মেইন টাউনত আহি পালোঁ এতিয়া বন্ধ চাৰ ফেক্টৰী বন্ধ হৈছে চাৰ ফেক্টৰী ফাইনেলি বন্ধ কৰিলে নাই দোকানো বন্ধ কৰিলে এই যে অলৰেডি বন্ধ ভিতৰত সোমাব পাৰি কিন্তু এতিয়া সোমাই আৰু লাভ নাই নাযাওঁ ইয়াত আৰু এটা দোকান আছে অলপ যাব নালাগে মই আমি হেৰি যাম কি কয় তেঁতুলতলা যাবা নেকি তেঁতুলতলা বন্ধ কৰিছে দিনতহে খোলা থাকে তেঁতুলতলা পাঁচমৰ যাওক বজাৰত মানুহ এতিয়া নাই দোকানপাট বন্ধ ইয়া হ'ল বাটা চেণ্ডেলৰ দোকান মামু চেণ্ডেলত অফাৰ আছে নেকি চাওঁ চেণ্ডেলত অফাৰ আছে এই যে এইবোৰ অফাৰ দিছে ভিতৰত অফাৰ নাই ইয়া হ'ল বাটা চেণ্ডেলৰ দোকান এই যে নলওঁ যাবা ইয়া হ'ল ঘড়ীৰ দোকান ব্ৰাণ্ডেড ঘড়ী পোৱা যায় ইয়াতে আমি ইয়াৰ পৰা চশমা লৈছিলোঁ না মামু তুমি নাছিলা ইয়াৰ পৰা চশমা লৈছিলোঁ ইয়াৰ পৰা মই আৰু আজি এইফালে যাব পাৰিলে হয় কোনোবা যদি বোৰকা কিনিব বিচাৰে তেনেহ'লে ইয়াতে আহিব ইয়াতে ভাল বোৰকা পোৱা যায় এয়া হ'ল বোৰকাৰ দোকান মই ইয়াৰ পৰা টুপি লৈছিলোঁ টুপি এইটো বড় মছজিদ আমি পাঁচমোৰ আহিলোঁ না পাঁচমোৰ ফুট মামুৰা আছে নেকি ইয়াতে যাওক কিবা এটা খাই যাওঁ আমি চাহ নাপালোঁ এতিয়া ফুটাব ইয়াতে আহিলোঁ চিকেন বৰা চিকেন পকৰা আছে নাই চিকেন পকৰা নাই পকৰা নাই লেগ পিচ আছে খাব নেকি নাখাওঁ নেকি বাদ দিয়া ফুটাবত আমি একো নাপালোঁ একদম লাষ্ট পৰ্যায় আহি পাইছোঁ এতিয়া আমি গৈ আছোঁ পাৰ্কৰ ফালে চাওঁ কিবা পাওঁনে নাই এয়া হ'ল স্মাৰ্ট বাজাৰ নতুন খুলিছে স্মাৰ্ট বাজাৰ বন্ধ কৰি আছে এতিয়া স্মাৰ্ট বাজাৰ টাৰ্ণিং ইনষ্টাগ্ৰামত যিয়ে ইনষ্টাগ্ৰামত ভিডিঅ' বনায় চবৰ ভিডিঅ'তে আপোনাৰ এইটো এই কলক টাৱাৰটো আছে চবৰ ভিডিঅ'তে অকল ময়ে দিয়া নাই আজি দিম চাগে এই কাকাও আহিলে পাৰ্কৰ পৰা টাৰ্ণিং
দুপৰীৰ গৌৰীপুৰ ফিল্ড। এই ল'ৰাহঁতে খেলি আছে, ফুটবল প্ৰেক্টিছ কৰি আছে চাগে। এয়া হ'ল কি কাৰ্ড জানিম মোৰ এইটো SBI ষ্টেট বেংক। এই আমি পাৰ্কৰ ফালে গৈ আছোঁ। এয়া হ'ল পাৰ্কৰ গেট। এইফালে আছে GST অফিচ। আমাৰ এতিয়া চব দোকান বন্ধ, পাৰ্ক এয়া হ'ল GST অফিচ। নাই 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 কি ফাৰ্ম এতিয়া, তথাপি গেটের সামনে রাখো বাস। মানুহ নাই, কিন্তু এটা গাড়ী বহুত আছে এতিয়াও। সব দোকান বন্ধ কৰিলে। এয়া হ'ল পাৰ্কৰ গেট। আছে এটা ফাষ্টফুডের দোকান, ইয়াতে আছে এটা আইসক্রিমের দোকান, আর একো নাই, সব বন্ধ। আমরা নিজেই এক ফকির, আমরা নিজেই এক ফকির। এয়া পার্ক আহি পালো। এয়া হ'ল নেতাই দুপনি ঘাট। কিছুমান মানে বহি গেম খেলি আছে, মামু ফোনত কথা পাতি আছে, এটা আই লাভ ধুবুৰী লিখা আছে। এইফালে এটা চেলো গৈ আছে, চেলো এই যিমান ৰাতিত নদীৰ মাজেদি গৈ আছে চেলো এটা। হ'ল পাৰ্ক একদম খালী। আমি লাষ্টত আইচক্ৰীম খাই আছোঁ, মামু আৰু মই। পাৰ্কত গৈছিলোঁ, পাৰ্কতো নাই, চাহ দোকান খোলা। তাৰপিছত মানুহৰ যেতিয়া কোনো ধৰণৰ চিন্তা ভাৱনা নাথাকে, তেতিয়া বুঢ়া মানুহ এজনে কিমান ধুনীয়াকৈ গান বজাই বজাই গৈ আছে, কোনো টেনশ্যন নাই। না কোনো সংসাৰৰ টেনশ্যন আছে, না কোনো ফেমিলিৰ টেনশ্যন আছে, বিন্দাছ। এতিয়া ৰুমত গৈ আছোঁ, খোৱা বোৱা হৈ গ'ল। চাহ নাপালোঁ, কিন্তু লাষ্টত আইচক্ৰীম খালোঁ, ষ্টিং খালোঁ। এতিয়াতো খাবলৈ একো খাবলৈ নাই। এইটো হ'ল আমাৰ হৰিসভা টাৰ্ণিং। হৰিসভা টাৰ্ণিং এয়া হ'ল S17 কেফ ৰেষ্টুৰেণ্ট এটা। তাৰপিছত ইয়াতে আছে এই যে নন ফ্ৰাই। আমাৰ যে মামু আছে, মামুৰ চেম্বাৰত বহে ডক্টৰ এটা, ডক্টৰ এজনৰ ঘৈণীয়েকে এইটো নন ফ্ৰাই চাহ দোকান দিছে। অকল চাহ পাব ইয়াতে আপুনি, এক কাপ চাহ 50 টকা লয় নন ফ্ৰাই চাহ দোকানত। এয়া হ'ল পেট্ৰল পাম্প। আমি আহি পালোঁ এতিয়া ক'ত পালোঁ, গাৰ্লছ কলেজৰ ইয়াতে টেম্পু ষ্টেণ্ড পালোঁ। বাছ, টেম্পু, বাছ চব পাব ইয়াতে। এয়া হ'ল টাৰ্ণিং। এইফালে গ'লে বজাৰ, আৰু এইফালে গ'লে হাই ৰোড দি আপুনি গৌৰীপুৰ পাবগৈ। গুৱাহাটী পাব, গুৱাহাটীৰ পৰা শ্বিলং পাব, গুৱাহাটীৰ পৰা ডিব্ৰুগড়, শিৱসাগৰ চব পাব এই ৰাস্তা দি। এই ৰাস্তা দি গ'ল একদম চব যাব আপুনি, অষ্ট্ৰেলিয়ালৈকে যাব পাৰিব। এয়া হ'ল দি ষ্টুডেণ্ট লাইব্ৰেৰী। ইয়াৰ পৰা আমি যিমান স্কুলৰ কিতাপ আছিলে, প্ৰাইভেট স্কুলত থাকোঁতে যিমান কিতাপ ল'ব লগা আছে ইয়াৰ পৰা লৈছিলে। এয়া হ'ল ফায়াৰ ব্ৰিগেড। তাৰপিছত মামু লাহে, ইমান স্পীড যাব নালাগে, ইমান স্পীড যাব নালাগে মামু। এয়া হ'ল 2 নম্বৰ BS নামো। তাৰপিছত এইফালে আছে V-Mart শ্বপিং মল। এয়া হ'ল V-Mart শ্বপিং মল। এইফালে এটা নতুন কাপোৰৰ দোকান আছে, একদম ইমান ডিজাইন কৰি বনাইছে। হোটেল সম্রাট, হোটেল সম্রাট, এই হোটেল সম্রাট, হোটেল সম্রাট মামু। এই ৰুমানো আছে। আপোনাৰ যদি কিবা যদি বেনাৰ পেপাৰ কিবা যদি বনাব লগা আছে, ইয়াতে আহি বনাব পাৰিব। কি মামু MBI। এয়া হ'ল ভৱানী বুক হাউচ, নিউ ভৱানী আৰু ভৱানী চিমৰ। এইফালে গ'ল বৌবাজাৰ না মামু। ৰয়েল এই না যাব নালাগে। এয়া হ'ল ফলিমাৰীৰ ৰাস্তা। এইফালে গ'লে আপুনি ফলিমাৰী যাব পাৰিব। এয়া হ'ল ধুবুৰী শ্মশান।
এয়া হ'ল পেট্ৰল পাম্প, ইয়াতে মই তেল ভৰাওঁ। ইয়াত উপৰি শ্মশান, ইয়াতে আমাৰ জয়ন্তক ফুৰিছিল। মোৰ বেষ্ট ফ্ৰেণ্ড আছিলে জয়ন্ত, সি ছুইচাইড কৰিছে। আমি গমেই পোৱা নাই যে জয়ন্তৰ নিচিনা মানুহ এনেকুৱা কাম কৰিব বুলি। আমি বহুত জ্ঞানী আছিলে ল'ৰাজন, বহুত ভাল ভাল কবিতা লিখিছিলে। ফেচবুকত এতিয়াও আছে জয়ন্তৰ লিখা কবিতা, এতিয়াও মাজে মাজে মিছ কৰোঁ জয়ন্তক। আমি জয়ন্ত বিশালত কাম কৰিছিলে। আমি যেতিয়াই বিশাল মাৰ্কেটত যাওঁ তেতিয়াই জয়ন্তৰ কথা মনত পৰে। মোতকৈ বেছি মিছ কৰে মামু, তাৰমানে মামুৰ লগত বেছি মিল আছিলে জয়ন্ত। আমাৰ বি এন কলেজত থাকোঁতে জয়ন্ত আমি একেলগে একে ডিপাৰ্টমেণ্টত পঢ়িছিলোঁ। কোনোবা ছোৱালীৰ কাৰণে ছুইচাইড কৰিছে বুলি আমি গম পাইছোঁ। এইফালে হাই ৰোডত মানে বানৰ কাৰণে এই ৰাস্তাৰ কাষত থকা বহুত মানুহৰ ঘৰত বানপানীতে মানে একদম বহুত অসুবিধাৰ সৃষ্টি কৰিছিলে। সেইকাৰণে তেওঁলোকক ইয়াতে থাকিব দিছিলে। সেইকাৰণে ৰাস্তাত মাজে মাজে কি বুলি কয়, মানে ব্ৰিগেড বুলি কয় না, ব্ৰিগেড। এতিয়া তেওঁলোকৰ ঘৰৰ পানী শুকালে, এতিয়া তেওঁলোকৰ ঘৰত গৈছে অলৰেডি। ৰাস্তা মোটামুটি ফাঁকা, তেওঁলোকে ইয়াতে ৰাস্তাৰ কাষেদি আছিলে। আমি এদিন আহি মানে প্ৰথম এদিন চালোঁ ৰাস্তা ফাঁকা, তাৰ পিছদিনা আকৌ আহিছোঁ কিবা কামত। এই ৰাস্তাত ইমান ভিৰ, বাপৰে বাপ, চব মানুহ এই ৰাস্তাৰ কাষত চব মানুহ ইয়াতে আছিলে। ইয়াতে পুলিচ দিছিলে যাতে তেওঁলোকৰ ল'ৰা ছোৱালী ৰাস্তাত আহি মানে দৌৰা কৰি থাকে, যাতে কোনো ধৰণৰ ক্ষতি নহয়। সেইকাৰণে ইয়াতে পুলিচ আছিলে। এয়া হ'ল চিলাৰায় মেডিকেল হস্পিটেল, চিলাৰায় মাল্টি স্পেচিয়েলিষ্ট হস্পিটেল। বহুত ভাল ভাল ডক্টৰ আছে ইয়াতে। আপোনালোকৰ যদি কোনো ধৰণৰ বেমাৰ আজাৰ হয় ইয়াতে আহিব পাৰে নিশ্চিন্তা। মামু ঠিক নাই, থাকে তো তুমি কাজ আমার গাড়ি উঠে মামু কি বুদ্ধি দিছে, যদি MBA থাকে তেনেহ'লে মামুৰ কান্দত তেনেকৈ শুয়ে পৰিব বুলি কৈছে না। এয়া হ'ল আড্ডাগ্ৰাম ৰেষ্টুৰেণ্ট, বহুত মজা ৰেষ্টুৰেণ্ট বনাইছে এইটো। খাই যাম এই নাযাওঁ, ওই কান্দত সোমাইছে অলরেডি। জগ্ৰাফাৰ টাৰ্ণিং, জগ্ৰাফাৰ আগত তো অলরেডি সোমাইছে ন। অঁ MBA আছে বুলি ভাবছে তেওঁলোকে। নাই MBA নাই এতিয়া। আৰু মানে MBA থকা বুলি ভয় লগাৰ এটাই কাৰণ, MBA থাকিলেও ডাবল আহিলে হেলমেট নোহোৱাকৈ আহিলে ফাইন দিব লাগে। MBA নাথাকিলে মানে পইণ্ট পুলিচে তেওঁলোকে ফাইন ল'ব পাৰে। তাৰ কাৰণ মই সেইদিনা মোৰ বন্ধু এজনৰ মোবাইলত চালোঁ, মানে হেলমেট নোহোৱাকৈ গৈ আছিলে, ৰাস্তা দি গৈ আছিলে, পিছফালৰ পৰা এনে MBA নাছিলে। এয়া হ'ল মামুৰ ফাৰ্মাচী, সেইটো আগত দেখাই লওঁ তোমাক। এইটো মামুৰ ফাৰ্মাচী, মামু ইয়াতে থাকে। কিবা ক'ব বিচাৰিছিলোঁ যে MBA নোহোৱাকৈ মানে পুলিচে ফাইন ল'ব পাৰে। মানে কি কৰিছিলে, পিছফালৰ পৰা পুলিচে পিছফালৰ পৰা ফটো মাৰি মানে লগে লগে তেওঁৰ মানে মোবাইলত মেছেজ আহিছে 1000 টকা ফাইন বুলি। তাৰ কাৰণ ডাবল গৈছিলে, হেলমেট নাছিলে। মানে MBA নোহোৱাকৈ তেওঁলোকে ফাইন কৰিব পাৰে। আপুনি যদি এতিয়া আপোনাৰ গাড়ীৰ কাগজ পাতি যদি ঠিক ঠাক মতো নাই, তথাপিও এইবোৰ কোনো ধৰণৰ মেজৰ নহয়। কিন্তু মাষ্ট বি আপোনাৰ হেলমেট থাকিব লাগিব। ডাবল হ'লে হেলমেট থাকিব, ছিংগল হ'লেও হেলমেট লাগিব। এয়া হ'ল আজিৰ ভিডিঅ'। বাই। যদি ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু যদি ভাল নালাগে তেনেহ'লে তথাপিও ছাবস্ক্ৰাইব এটা কৰি দিব। থেংক ইউ। আমি জগ্ৰাফাৰ টাৰ্ণিং পালোঁ এতিয়া আহি। জগ্ৰাফাৰ টাৰ্ণিং, এয়া মাছ বজাৰ। জগ্ৰাফাৰ টাৰ্ণিং পালোঁ মানে আমাৰ ভিডিঅ' ইয়াতে সমাপ্ত। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি ভাল নালাগে তেনেহ'লে লাইক কৰিব, আৰু যদি ভাল নালাগে এটা শ্বেয়াৰ কৰিব, আৰু যদি ভাল নালাগে এটা ছাবস্ক্ৰাইব কৰি দিব। এয়া হ'ল লতিফ ভাইৰ দোকান। মই ইয়াতে কিবা খাব পাৰিম আমি চাগে।